আপোনালোকক অসমীয়া পাকঘৰলৈ স্বাগতম জনাইছোঁ। আজি এটা নতুন প্ৰচেছত বনাব লৈছোঁ এক মটকা কাৰী ৰেচিপি। চাই থাকিবচোন আপোনালোকে। আজি বেছি কথা নকওঁ, আগৰ ৰেচিপিবোৰত যি ব্যৱহাৰ কৰিছিলোঁ মছলাবোৰ সেইটোৱে মই এতিয়াও ব্যৱহাৰ কৰিছোঁ। আপোনালোকে চাই থাকিব আৰু নতুন ৰেচিপিবোৰ আকৌ আগলৈ পাই থাকিব, চাই থাকিব। আৰু এটা কথা কওঁ আপোনালোকক, আগতে কেৰাহী বা কুকাৰত বনাইছিলোঁ, এতিয়া মই নতুনকৈ মাটিৰ বাচনত বনাবলৈ লৈছোঁ। আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আপোনালোকে। এটা নতুন প্ৰচেছত বনাইছোঁ আজি মই। দেখিছেনে আপোনালোকে কি ধুনীয়া হৈছে? এনেকৈ আপোনালোকে বনাই খাবচোন। আৰু মই কি ধুনীয়া এটা গোন্ধ পাইছোঁ, আপোনালোকেও গোন্ধ পাব। ঘৰতে বনাই খাব। বাই।